আজি যিহেতু মই ৰাতিপুৱাই কেমেৰাটো হাতত তুলি লৈ আছোঁ আৰু আজি সোমবাৰ হয়, তো মই আজি মন্দিৰত যাম। তো আপোনালোকৰ মন্দিৰৰ পৰিৱেশটো দেখাম। আৰু এতিয়া খুব কম হ'ব মানুহ, আৰু যিহেতু সোমবাৰে বহুতে আহে মন্দিৰত, তো মই যিমান পাৰোঁ দূৰত্ব ৰাখি মন্দিৰৰ ভগৱানৰ ওচৰত মই সেৱা কৰিম। আৰু সেয়াই, আৰু তাৰপিছত মই অলপ বজাৰ যাম, যিহেতু মাৰ্কেটিং কৰিবলৈ আছে অকণমান। তো আৰু সেয়াই আপোনালোকক যেতিয়া মই দেখাম আপোনালোকে চাব, আৰু মোৰ ব্লগটো আপোনালোকে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তো আহক মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওঁ। তো মই এতিয়া যাবলৈ ওলাইছোঁ, তো গৈ লওঁ। এয়া আমি গৈ আছোঁ মন্দিৰলৈ। আজি ৰাতিপুৱাৰ পৰা খুব বৰষুণ মিহি মিহিকৈ দিয়ে আছে, আৰু আজিকালিতো আমি মাস্ক পিন্ধিবই লাগিব, কাৰণ এইটো এটা ৰেগুলাৰ ইউজ কৰিবলগীয়া বস্তু হয় বাৰু। তথাপিও খুব দৰকাৰী হয় এইটো, যিহেতু নিজৰ ছেফটিৰ কাৰণে। তো এয়া আমি মন্দিৰটো দেখাইছোঁ, আৰু মন্দিৰত খুব ভাল লাগে নহয় জানো। যিহেতু আজি সোমবাৰ হয়, তো মই ভগৱান শিৱৰ ওচৰত, শিৱ বাবাৰ ওচৰত মই প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। সকলোৱে নিজৰ নিজৰ মনোবাঞ্ছা পূৰণ হ'বৰ কাৰণে প্ৰাৰ্থনা কৰিছে। আৰু আজি বতৰটো খুব ভাল হয়, খুব ধুনীয়া বৰষুণ, ভাল লাগে তেনেকুৱা বৰষুণত। আৰু এয়া দেখিছে ধাননি পথাৰ, খুব ধুনীয়া লাগে নহয় জানো, সেউজীয়া